নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি বনাবলৈ লৈ আহিছোঁ কল পচলা আৰু মাছ আৰু কল পচলা বনাম আজিৰ ৰেচিপিটো। হয়তো আপোনালোকেও বনায়, ধুনীয়াকৈ বনাই দেখুৱাই থাকে, মাছৰ লগত, হাঁহৰ মাংসৰ লগত, ব্ৰইলাৰ মাংসৰ লগত আৰু চানাৰ লগত বনাই দেখুৱাই থাকে ধুনীয়াকৈ। আৰু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাওঁ। আৰু এই বছৰৰ খোৱাই নাছিলোঁ, বহাগত প্ৰতি বছৰে কল পচলা খাব লাগে বুলি কয়, খোৱা নাছিলোঁ, দেৰিকৈ হ'লেও আজি তাকে বনাওঁ বুলি ভাবিছোঁ, লগতে আপোনালোককো দেখুৱাওঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। পচলাটো ভালদৰে কাটি লওঁ, এনেকৈ টুকুৰাকৈ কাটি ল'লোঁ, দীঘল আছিলে আৰু সৰু আছিলে বাৰু, ইমান ডাঙৰো নহয়। এতিয়া কাটি লৈছোঁ আৰু এনেকৈ কাটি লৈছোঁ আৰু এনেকৈ চুচ গুচাই লৈছোঁ, মানে পচলাটো ইমান কোমলীয়া নাছিলে, অকণমান বুঢ়া হৈছিলে, পাবলৈ নাইকিয়া কল পচলা। আৰু এনেকৈ কাটি লৈছোঁ আৰু আঙুলিটো যে এনেকৈ মই ঘূৰাই দিছোঁ, কিন্তু ইয়াত পচলা কাটিলে অকণমান জৰি ওলাই যে, কিবা ঝাজৰি ওলাই, সেই ঝাজৰিখিনি মানে আঙুলিটোত লাগি আহিবৰ কাৰণে মই এনেকৈ কৰি দিছোঁ, নহ'লে মানে ঝাজৰিখিনি মানে সিজালেও মানে তেনেকৈ থাকে, সেইটো কাৰণে এনেকৈ কাটিছোঁ। চাওক এনেকৈ কাটি ল'লোঁ মই আৰু এনেকৈ ডাঙৰ 2 পিচমান দি দিছোঁ। এনেকৈ ডাঙৰ 2 পিচমান দি দিলে আৰু চুপি খাবলৈ খুব ভাল লাগে, মাংসৰ লগত বনালে বেছি ভাল লাগে। আৰু তথাপিও মই দি দিছোঁ 2 পিচমান চুপি খাবৰ কাৰণে। আৰু এনেকৈ অকণমান ভাঙি লৈছোঁ। কেৰাহীখনত তেল দিয়া আগতে জিৰা ধনিয়া অকণমান গৰম কৰি লৈছোঁ আৰু পচলাৰ লগত জিৰা ধনিয়া দি বনালেই ভাল লাগে খাবলৈ, পেকেট মছলা নিদিলেও হয়। চফাকৈ ধুই ল'লোঁ কল পচলাখিনি আৰু ডাঙৰকৈ থৈ দিছোঁ, মানে মই সৰুকৈ নল'লোঁ, খচি যে সৰু কৰি লয়, মিহি কৰি লয়, তেনেকৈ কৰি নল'লোঁ। আৰু এইফালে এয়া মাছখিনি হালধি সানি ল'লোঁ আৰু এতিয়া কেৰাহীখন পাতি তেল দি লৈছোঁ, মাছখিনি আগতে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ নিদিয়াকৈ পচলাখিনি দি দিছোঁ। ভালদৰে লৰাই লৈ লগতে হালধি নিমখ দিয়ে দিছোঁ। একেবাৰে সাধাৰণকৈ বনাইছোঁ, হালধি নিমখ দিয়াৰ পাছত আৰু এবাৰ ভালদৰে লৰাই লৈ আৰু অলপ দেৰি কাৰণে ঢাকি থৈ দিছোঁ। এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এয়া চাওক, পচলাৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাই গ'ল। আৰু লগতে সৰু বিলাহী দি দিম, চফা কৰি ধুই ল'লোঁ আৰু গুটিখিনি পেলাই দিছোঁ সৰু বিলাহী। আৰু এইফালে এয়া আদা নহৰু জিৰা ধনিয়া পিচি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া বিলাহীখিনি দি দিছোঁ। লগতে আদা নহৰু জিৰা ধনিয়া পিচি লোৱাখিনিও দি দিছোঁ। আৰু এনেকৈ গোটা মছলা জিৰা ধনিয়া পিচি দি দিলে খুব ধুনীয়া হয় খাবলৈ, পেকেট মছলা পাউডাৰ মছলা নিদিলেও হয়। আৰু এতিয়া অলপ ভালদৰে লৰাই লৈ আৰু অলপ দেৰি কাৰণে ঢাকি থওঁ। আৰু ইয়াত চাওক, একদম ধুনীয়াকৈ বিলাহীখিনি গলি গ'ল আৰু ধুনীয়া চেন এটাও আহি আছে। আৰু এতিয়া দি দিছোঁ গৰম পানী আৰু অকণমান উতল আহিবলৈ দিম, অলপ জোল কৰিম, যিহেতু মাছ দিম, সেইটো কাৰণে অলপ জোল টাইপত বনাইছোঁ। আৰু এয়া চাওক, ঢাকোন নিদিয়াকৈ এতিয়া উতল আহিবলৈ দিম, লগতে মাছখিনিও দি দিছোঁ। এয়া চাওক, সিজিয়ে গ'ল আৰু খুব কম সময়তে হৈ গ'ল, যোগাৰ কৰি ল'লে একদম কম সময়তে হৈ যায়। আৰু বন্ধু বান্ধৱীসকল, আজি ৰেচিপিটো এনেকৈ বনালোঁ, পচলা আৰু মাছ দি বনালোঁ আজি ৰেচিপিটো। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে থৈছোঁ,
লগ পাম, আকৌ আহিম পুনৰ নতুন এটি ভিডিঅ' লৈ।